অসমৰ কেকেদা बहुत 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 धन्यवाद और अपना अनुष्ठान नकरो आम बेहारबारी आउटपोस्ट 10 बছৰ কৰিলো 9 বছৰ तार लगत मैं शो কৰিলো কিন্তু এবাৰ পোষ্ট দিলো যে तार लगत मैं अनुष्ठान नकरो बहुते সুধি আছে কিয় নকৰে কেকে মোহনক পইচা নিদিয়ে নেকি পইচা পাতি মাৰে নেকি সেইটোৱেতো সবেই ভাবে কিবা এটা দুইটাৰ মাজত লাগিল মাজতে মইতো একমাহ দিন নাই মই আহিলো এতিয়া মোহন নাই গতিকে ঘোষণা কৰি দিলো অনুষ্ঠান নকৰো এই অনুষ্ঠানটো আপোনালোকে জানে যে মোহন আৰু মোৰ আছিল কিন্তু মই সমিতিক ক'লো যে কি থাকিলে মোৰ অকল অসুবিধা আমাৰ দুটাৰ ভিতৰত যিকোনো এটা আপোনালোকে ল'ব লাগিব সমিতিয়ে ক'লে ঠিক আছে আপুনি আহক মই আহিলো মোক ভাল পায় নে নাপায় সঁচাকে পায়নে মোহনক বেছি ভাল পায় নে মোক বেছি ভাল পায় তা মোক মই জানো যে মোকেই বেছি ভাল পায় শিৱসাগৰবাসী ৰাইজে কিয় ক'লো মই গুগলত পাইছো দেই গুগলত পাইছো মই সেইদিনা শিৱসাগৰ আহিম কৈছো যে 1931 চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধি দিছো আপোনালোকে ইমান ভাল পায় মই গম পালো মোৰ ছাপোৰ্ট বেছি আছে মোহন যদি আহে মই কিন্তু এইখিনি জেগাত নাথাকো মই গুচি যাম সঁচাকৈ কৈছো লাগিলেও মানে ভালকৈ লাগে মোহন যদি আহে চিঞৰি নাম নাই মোক ৰাখিব নোৱাৰে মোক মই কৈছো নে আপোনালোকক কৈছো নে যদি মোহন আহে মই এইখিনি জেগাত নাথাকো মই গুচি যাম মই মঞ্চ এৰাৰ কথা কোৱা নাই মই এইখিনিৰ পৰা কম কি আছে মোক ভাল পায়নে চাওক মই জানো মোকেই ভাল পায় এনেই এটা কথা আছে ইংৰাজীত বোলে দেখাক দেখি কুকুৰে কৰে একা দেখি এনেই দেখি মাইকটো লৈ কথা ক'বলৈ বিচাৰিলে নহ'ব মাইকো চাইজত লেভেলত হ'ব লাগিব যিমান এনেই আৰু এনেকৈ এইটো আহে পাণ পাৰিবলৈ অহা নাই কোনোবা নেজানিলে ডাঙৰজনক সুধিব লাগে কথা ক'ব নেজানিলে অনুষ্ঠানত এনেই মানুহক দেখুৱাই আহিবও নালাগে মই আহিছো আপোনালোকে বিশ্বাস কৰক এগৰাকী কিবা থাকিলে কৈ ল'ব লাগে ভালে আছেনে মই আজি তললৈ চাই ক'ব লাগিব ওপৰলৈ চাব নোৱাৰিম আৰু এনেকুৱা মূৰ্খ গছত লাগে ক্ষমা কৰিব মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছো কাৰণ মই ঘপকে পাহৰিতে মই মণি চাইজত দি দিলো এইবাৰ যদি অসুবিধা পায় মাইকৰ দাদাজনকহে থিয় পাই দিম না মোৰ লগত এনেকৈ কাম কৰা মানুহ এটা লাগেই আজি লগত কাম কৰা মানুহ কাহানিতে দেখিছে
এই আপোনালোকে যে থিয়ৰে তেওঁলোকে মাইকী মানুহৰ নিচিনা ঘুগুৰি থাকে ই পিছলৈ ঘূৰি আকৌ পৰ্দাখনত মোকে চাই আছে মৰমো আছে হয়নে নহয় ই যিখিনি মৰম আছে মণি আৰু মুকুতালৈ আছে আমি মানে বন্ধাকবি পেলোৱা পাতটো ভিতৰখিনি খাব বাকীখিনি পেলাই দিব ভালে আছে আপোনালোকে বিশ্বাস নকৰিব মোক ইমান ভাল পায় মোৰ ইমান ভাল লাগিছে বেহাৰবাৰী চাই দাদা আৰু বৌ আহিছে ইয়াৰে মই চিনি পোৱা নাই বাৰু তেওঁলোকে ফটো উঠিছে মোক কৈছে বৌয়ে বোলে আপোনাৰ চিৰিয়েল সদায় চাওঁ ৰাতি 2টা আঢ়ৈটালৈকে টোপনি নাহে আপোনাৰ চিৰিয়েলে চাই থাকোঁ কিমান ভাল পায় কিমান ভাল লাগে ন এই আইতে ইমান কথা কৈ মই বিশ্বাস নকৰোঁ ঘৈণীয়েকে আঢ়ৈটালৈকে কেকেটা টিভিত চাই গিয়েকৰ টোপনি নাহে নিজৰ ঘৈণীয়েকে আঢ়ৈটা বজালৈকে লোকৰ গিয়েকৰ চাই থাকিলে কোনটো গিয়েকৰ টোপনি আহিব মৰমবিলাক হৈছে আমি এলোকে ল'লো আমাৰ কাৰণে হয় নহয় মোৰ চাকটো কিনিব লাগিছে বহুত কষ্টকে লোকৰ ডাঙৰ বাৰীৰ পৰা চুৰ কৰি দিছে এইবিলাক চব চেপাত হৈ গ'ল আৰু গ'ল আগৰ সেই বেহাৰবাৰীও নাই আগৰ সেই কেকে মোহনো নাই চব ভাগ হৈ গ'ল এতিয়া হোটেলত যি খাইছে চব ভাগ মই যদি চিঙৰাটো খাইছোঁ চব্জিখিনি মই যদি গোলাপটো খাইছোঁ ৰসখিনি এতিয়া যি বস্তু কমিটিয়ে দিছে চব ভাগ কৰি পেলালেও মই এটা কাম কৰিছোঁ গা ধুবলৈ বাথৰুমৰ এখন টাৱেল দিছে মাজলৈ ভাগ কৰি পেলাই দুভাগ কৰি ল'লোঁ এতিয়া ইমান কম টাৱেল আমি বাৰু সৰু ল'ৰা ছোৱালী পিন্ধি ঘূৰি কেনেকৈ পিন্ধিব লাভটো চাওক এই যে লগত লেম্পটোহে আহিছোঁ মণিপুৰহে পঠাইছোঁ আগৰ বিহুবিলাকত মই কমপ্লেইন দি পঠাইছোঁ সকলোৱে চাবলৈ ধুই মাৰি আছে পুৰাটোকে কি পুৰিম আগৰ দেখোন ৰং দিছে নে নাই গোটেই পুৰা মোৰতো অকণমান উজ্জ্বলেই ন অকণমান তাতকৈ মোৰ ঘৰটো ভাল নেকি ন ভাল মই নহয় আপোনালোকে ক'ব নালাগে মই নিজে কৈছোঁ ঘৰটো ভাল খালি বয়সত চাপ পৰিছে বুলি ধৰিব পাৰি আৰু আমি হৈছে এলোকে লোৱা ন আমি হৈছে সৰু ল'ৰা ছোৱালী উঠি আহিছোঁ আমাক যেনেকৈ ভাত দিব আমি তেনেকৈ ভেজাম এতিয়া মই চাব দেই মোক যে বৰবাদ কৰি দিয়া মানুহ কোন জানে মই এটা কথা কওঁ শুনক এই অনুষ্ঠানটো আমি এবাৰ প্ৰথম কৰিছোঁ আমি দুয়োটাই সঁচাকৈতো বেলেগকৈ কৰিছোঁ ইয়ে মই আজি আলোচনা কৰিছোঁ আৰু কি কবি মানুহৰ আগতো কিবা এটা ক'ব লাগিব আমি ই মোক কৈছে আপুনি মই কি ক'ম ৰাইজে দেখোন ক'বই শলাগি গ'লেই হ'ল এইটো কিন্তু আমাৰ পৰা বেলেগ আত্মবিশ্বাস দেই এইটো আপোনালোকৰে আশীৰ্বাদ দেখিছেনে সঁচা কথা কৈছোঁ যে চৰচনি মাৰি দিছে হয়নে সঁচাকৈ বহুত ধন্যবাদ আপোনালোকৰ কাৰণে বেহাৰবাৰী চলি আছে আৰু আপোনালোকৰ কাৰণে আমি দুটা কে মোহন বহুত ধন্যবাদ সকলোকে দে মোৰটো ঘূৰাই আপোনাৰ না বহাগৰ বিহু বুলি ইয়াৰ পৰাই সকলোকে সেৱা জনাইছোঁ সকলোকেতো ঘৰত মানে ওচৰত গৈ ভৰি সেৱা কৰিব নোৱাৰোঁ চবেই জেগা পাই ভৰিখন এখন ভৰি দাঙি দিয়ক আৰু নাই অকল মতা মানুহে মাইকী মানুহ কোৱা নাই এতিয়া সকলোৱে আমাক আশীৰ্বাদ কৰিব যাতে ভালে কুশলে চিৰিয়েলখন কৰি দিব পাৰোঁ আপোনালোকেও চাই থাকে মাজে ভুল মাতি হ'লে বোলে ক্ষমা কৰিব ভালকৈ কৰিবলৈ চেষ্টা কৰিম অভিনয় জীৱনো গৈ থাকক সাংসাৰিকো হওক লাহে নহয়নে বাৰু ছোৱালী এজনী পালে খা খবৰ দিব বিয়াখনো পাতি দিব লাগে নহয় ল'ৰাটো লাগে নে নালাগে
মই কৈলো ইয়াৰ য'ত ঘৰ তাতে ধুনীয়াকৈ ঘৰ আদি বনাই একদম টিপ টপ এতিয়া নতুনকৈ গাড়ী লৈছে একদম ৰেডি আছে ঘৰ ধুনীয়াকৈ বনাইছে 8টামান ৰুমৰ ভিতৰতে সকলোখিনি ব্যৱস্থা আছে ছোৱালী এজনী চাব ভাল ছোৱালী এজনী বিশ্বাসী খালি লাগে ঘৰখনত ভাড়া থাকিবলৈ এজনী লাগে মানে ভাড়া মানুহ বিচাৰি আছে মোহনৰ নতুন গান এটা ওলাইছে শুনিছেনে নাই প্ৰেমলতা বুলি শুনা নাই গম পোৱা নাই ইউটিউবত মাৰিলে পাব দীপজ্যোতি কেওৰ অফিচিয়েল ন প্ৰেমলতা গাই দে অকণমান আকৌ মই নতুনকৈ গান এটা এবাৰ বিহু মানে কালি ৰিলিজ দিছোঁ বিহু গীতত মই প্ৰথম বৰ্ধনাম কৰিছোঁ আগতে সি ৰক্তদানহে কৰি পাইছে প্ৰথম কণ্ঠদান গান এটা গাইছোঁ আপোনালোকে শুনিব দেই প্ৰেমলতা বুলি ইউটিউবত আছে মই এফাকি গুণগুণাই দিওঁ নেকি এই সময়ত গান গালে মানুহে তোক গান শুনিব আৰু বিহু লগে ঐ এইটো দিয়ে ঐ হাই হাই ঐ জান মই ঐ মানে বিহু গোৱা নাই মই বাদামৰ বেপাৰীটোক মাতিছোঁ মই কৈছোঁ বাদামৰ বেপাৰী এই কি খবৰ বা ঢেৰ দিনৰ মই দেখিছোঁ ভালনে দাড়ি কাটি মিলমিলিয়া হৈ গ'ল আপোনালোকে চিনি নাপাব পিছলৈ ঘূৰিব নালাগে এই আগতে ইয়াতে চেইন কাৰ নিছিলে আমাৰ থানাতে কেছত গৈছে চিনি পাইছে এতিয়া বাদ দি দিলে ভালতো বঢ়িয়া বিহু ওলগ জনালো দেই সদায় ভালে থাকিলে হ'ল অপৰ ঢপৰ সদায় আঁতৰি থাকিব লাগে মানুহ ফূৰ্তিকে থাকিব লাগে পিছৰখিনি গা মই এবাৰ গাই দিওঁ হা দিয়ক মই এটা কথাই ভাল লাগিছে সোমাই অহাৰ পৰা কেকেচা উঠি আহিলে ময়ো উঠি আহিলোঁ চবেইতো ছাপোৰ্ট কৰিছে হাত তালি মাৰিছে আচলতে ৰাইজৰ হাত তালি আমাৰ কাৰণে সাহস ৰাইজৰ হাত তালি আমাৰ কাৰণে মাৰক ৰাইজৰ হাত তালি আমাৰ কাৰণে দিয়ক মাৰক 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 হাত তালি ফটোৱে কবি মাৰক হ'ল ফটো যে আমাৰ লগত যে মানুহখিনিয়ে ফটো উঠে আমাৰতো ভাল লাগে ইমান ধুনীয়াকৈ আহে মৰমতে আহি ফটো একপি উঠে আহি সঁচাকৈ ভাল লাগে কিন্তু পিছত কিছুমান মানুহে ইনষ্টাগ্ৰামত টেগ কৰে আমালৈ বা ফেচবুকত আমি দেখোঁ ফটোবিলাকত কি হয় দেখোঁ যিসকল দৰ্শক বুলিয়ে কৈছোঁ তেওঁলোকৰ ফটোখন ধুনীয়া ৰাখে আমাৰ হয় এনেকৈ চকু এনেকুৱা এইবিলাক কিবা এনেকুৱা ফটো দি দিয়ে আকৌ এইবিলাক চাওঁৱেই সিগৰাকীয়ে দুবাৰ বা সিজনে দুবাৰ ক'ব কেইকেইটা ইফালেও ঘূৰত নুঘূৰিলে এইবিলাক বিষাই যায়গৈ পিছত মৰমৰ চুমাই নাকতি উফুৱাই বুলি কয় যে তথাপিও আপোনালোকৰ এইটো মৰম চেনেহ সদায় থাকক আমিওতো চেষ্টা কৰোঁ যে আপোনালোকক সঁচাকৈ আমি যাতে মনোৰঞ্জন দিব পাৰোঁ এই মৰমটো সদায় থাকক আমিও তাকে কামনা কৰিলোঁ এতিয়া আমি চবেই একেলগে এবাৰ চাপৰি নবজাওঁ এবাৰ চবেই একেলগে ক'ম বোলে হৰি অনুষ্ঠান শেষ হয় হৈ গ'ল তাই যে মোক ছোৱালী চাবলৈ নিদিয়ে তাইকো নাচাবি মই বোলো চামেই তাইকো নাচাবি মই বোলো চামেই তাইকো নাচাবি মই বোলো চামেই মই চামেই মই চামেই মই চামেই 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 মই চামেই মই চামেই আকৌ ইটো যে বনাইছে মনত আছে নাই সেইটো সময়ত মই যে বনাইছিলোঁ সঁচাকৈ মোৰ মামা পুতুল মামা মোৰ মামা বিপিন মামা আৰু সঁচাকৈ মোৰ মামা 7টা পৰিয়ালৰ সৈতে 8টা সেইকাৰণে মিলাই পেলাই বনাইছিলোঁ মোৰ মামা 7টা মামা মামা 8টা মামা লগে জীৱনে পবি নেকুট তোমাকে নাপালে জীৱনটো ফুট তাৰপিছত আকৌ কৈছোঁ মোৰ মামা পুতুল মামা মামা বিপিন মামা লগে জীৱনে পবি নেকুট তোমাকে নাপালে জীৱনটো ফুট